Hi, myself Junarud. You are watching PC. और चैनলত নতুন হলে চ্যানেলটো সাবস্ক্রাইব কৰিম। তো আমি ইয়াত লিখিছো কি পৃষ্ঠ ৰসায়ন সারফেস কেমিস্ট্রি চ্যাপ্টারটো আমি কমপ্লিট কৰিছো। এসে সেকেন্ড ইয়ার কেমিস্ট্রি আমাৰ কি হয় 5 নম্বৰ ইউনিট হয়। তো ইয়াত আমি কি পার্ট 1 পার্ট 2 পার্ট 3 এনেকৈ আমি কি 11টা ভিডিও আমি আপলোড কৰিছো। তো চ্যাপ্টারটো কমপ্লিট কৰিছো। তো ইয়াৰ পিছত এই চ্যাপ্টাৰৰ ভিতৰত মানে এই চ্যাপ্টাৰৰ পৰা 2012 ৰ পৰা 2020 লৈকে কিমান কোশ্চেন আহিছিল, কেনেকুৱা ধৰণৰ কোশ্চেন আহিছিল, এইবিলাকৰ বিষয়ে ডিসকাস কৰাৰ কাৰণে ভিডিওটো বনোৱা হৈছে। তো মেইনলি ডিসকাস আমি ইয়াত থাম্বনেলত আমি দিছো যে কি 2012 to 2020 কোশ্চেনছ না আগৰ ভিডিও বিলাক বা আগৰ চেপ্টাৰ বিলাকৰ যেনেকৈ চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত আমি কি এইটো চেপ্টাৰ 2012 ৰ পৰা 2020 লৈকে আমি কি কোশ্চেন বিলাক সলভ কৰি কিনে পিডিএফ বনাই আমি ডেসক্ৰিপচনত লিংক দি দিম। তো তেনেকৈ আমি এইটো চেপ্টাৰ কমপ্লিট হৈছে আমাৰ। ইয়াৰ আমি কি কৰিছো 2012 ৰ পৰা 2020 লৈকে আমি কোশ্চেন সলভ কৰি ইয়াত পিডিএফ বনাই নোটস বনাই আমি কি এই ভিডিও ডেসক্ৰিপচনত আমি লিংকটো দি দিছো। ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিম আৰু লগতে ডাউনলোড কৰি এইখিনি আমাৰ সলভ কৰিব লাগিব। চেপ্টাৰটো আমাৰ কমপ্লিট হ'ল, কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে, তো এইবিলাক সলভ কৰিলে আমাৰ কি হ'ব, আমাৰ আইডিয়াটো আহি যাব কেনেকুৱা ধৰণৰ কোশ্চেন এই চেপ্টাৰৰ পৰা আহে। লগতে আমাৰ এই কিছুমান কোশ্চেন আমাৰ কি হয় যিবিলাক 2012 ৰ পৰা 2020 আহিছে, কিছুমান কোশ্চেন আমাক ডাইৰেক্ট এজ ইট ইজ সেম কমন দিয়ে, মানে মার্ক কেনেকুৱা আছিল সেম, একেবাৰে সেম টু সেম আমাক হুবহু কমন দি দিয়ে। তো গতিকে আমাৰ ইম্পৰ্টেন্ট আছে কোশ্চেন বিলাকো আমাক সলভ কৰিব লাগিব। 2012 ৰ পৰা 20 লৈকে কিয় কৰা হয়, 2012 কিয় বাছি লোৱা হৈছে, কাৰণ 2012 ৰ আমাৰ কি যেটো সিলেবাস চেঞ্জ হৈছে, 2012 ৰ পৰা এতিয়ালৈকে আৰু চেঞ্জ হোৱা নাই। সেইকাৰণে মানে 2012 ৰ পৰা 2020 লৈকে সলভ কৰিব লাগে। ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব।